আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰিছো সকলো ভালে আছে তো দেখিছে পুৰা ৰেডি হৈ গৈছো এনেকে আৰু আজি যাব ওলাইছো পিকনিক আৰু পিকনিক মানে বেছি দূৰত নহয় ওচৰতে এখন জায়গা আছে সুতি পাহাৰ বুলি কয় গতিকে তালৈকে আমি যাম তাতে যাই নাজানো কিমানখিনি ভিডিঅ' কৰিব পাৰো চেষ্টা কৰি ভিডিঅ' যেতিয়া কৰিব পাৰো গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত যাবলৈ নাপাহৰি গ'লে ভিডিঅ'টো চাই কেনেকুৱা লাগিল গতিকে এতিয়া যাবলৈ ওলাইছো যাওঁ গাড়ী অহা নাই আহি পেলাই আমি যাম আৰু যোৱাৰ পিছত চাওক কি ভিডিঅ' কৰিব পাৰো এয়া বাপে হাই দি দিয়া ৰেডি দুইটাই পুৰা ৰেডি হৈ পেলাই ৰাস্তাত ৰখি আছে গাড়ী অহা নাই এবেলে হাই দি দিয়া আৰু দেখিছে দুইটাই পুৰা ৰেডি হৈছে মই আহিছো গাড়ী অহা নাই এতিয়ালৈকে সো আহিলেই যাম সো গাড়ী আহিলেই আৰু আমাৰ যাত্ৰা আৰম্ভ হ'ল পিকনিকৰ কাৰণে সো এয়া ওলাইছো আমি ঘৰৰ পৰা ওলাই মেলি এতিয়া গৈ আছো তো আপোনালোকে চাই থাকক ভিডিঅ'টো এয়া পালো আমি ঠেলামৰা আৰু ঠেলামৰাৰ পৰা ৰাইট সাইডে সোমাব লাগে আৰু সোমায়ো ভালেখিনিও যাব লাগে তো এতিয়া বাকীখিনি যাই লো আপোনালোকে ভিডিঅ'টো চাই থাকক ফাইনেলি পাই গলো আমাৰ জেগাখন সুতি পাহাৰ আৰু এই অকণমান নদীখন দেখিছে আৰু এই পাহাৰখনৰ হিপটো পাৰে আমি খাম তো গম পাবই দেখিলে তো এয়া ইফালে সোমাব লাগে তাৰ ওপৰে দেখিছে ওপৰলৈ যোৱা এটা ৰাস্তা আছে পাহাৰৰ ফালে তো সেইফালে এটা শিৱ মন্দিৰ আছে কিন্তু এবাৰ পাৰিলে দেখাম বাৰু তো তাৰ পৰা অলপমান আগুৱাই আহি আমি এইখিতে খাম বুলি ভাবিছিলোঁ কিন্তু এইখিতে মানুহ ঢেৰ হৈ গ'ল বহুতখিনি মানুহ আহি গৈছে আমি অহালৈ যেহেতু আমাৰ আহত অকণমান দেৰি হৈ গ'ল সেইকাৰণে ভাবিলোঁ যে অকণমান আগুৱাই যাই পেলাই চাই আহোঁ কেনেকুৱা জেগা আছে গতিকে সকলোৱে আলোচনা কৰি পেলাই আমি এতিয়া সকলোৱে আগফালে যাই আছোঁ তেতিয়া নদীখনো ওচৰতে হ'ব আৰু দেখিছে জেগাখিনি বিৰাট ধুনীয়া আৰু তাৰ উপৰিও যিটো ৰাস্তা আমি গৈ আছিলোঁ তাৰ সাইডে খেতি কৰিছে কিবা বহুত ধৰণৰ খেতি কৰিছে কি খেতি মই ভালকৈ নাজানো তো বহুত ধৰণৰ খেতি কৰিছে দেখিও ভাল লাগিছে আৰু পৰিৱেশটো সঁচাই বিৰাট ধুনীয়া তাৰপিছত আমি এতিয়া গোটেইখিনিয়ে অলপমান আগুৱাই গৈছোঁ তাতে জেগাখন চাবলৈ কেনেকুৱা খাব পাৰি নে নোৱাৰি তো আমি আৰু অকণমান আগুৱাই আহি এইটো ভিউ পালোঁ কিন্তু ইয়াতেও মানুহ আছে আগফালে মানুহ আছে খোৱা মানুহ কিন্তু খোৱা জেগা সেনেকুৱা নহয় নদীটো অকণমান দূৰ হৈ যায় তো সেইটো কাৰণে আমি আৰু অলপমান আগুৱাই যাম বুলি আলোচনা কৰিলে গতিকে আৰু অকণমান আগুৱাই যাওঁ আৰু ফাইনেলি আমাৰ জেগাখন হৈছে এইখিনি আৰু ইমান ধুনীয়া এটা জেগা আৰু নদীটো ওচৰতে হয় যিখিনিত আমি পিকনিক খাম বুলি ভাবিছোঁ আৰু তাতে আজি আমাৰ পিকনিক হ'ব তো জনাব কমেণ্ট কৰি জেগাখিনি কেনেকুৱা লাগিলে মোৰতো বিৰাট বেছি ভাল লাগিছে জেগাখিনি চ' ইয়াতে আমাৰ পিকনিক আজি হ'ব তো আহি পাই চবেই ফটো উঠাত লাগিলে মই ভাবিলোঁ অকণমান ভিডিঅ' এটা কৰি লওঁ মোৰ লগতে জেগাখিনিকো দেখুৱাই লওঁ তো সেনেকৈ ভাবিলোঁ আপোনালোকেও চাওক গোটেইখিনি নামিছে চব ফটো তুলি মানে জেগা চোৱাত ব্যস্ত হৈ আছে তো ময়ো অলপমান ভিডিঅ' কৰি ল'লোঁ তাৰ মাজতে তাৰপিছতে এয়া বস্তু বাহনীবিলাক নমাব ধৰিছে এটা কৰি আৰু গোটেইখিনি ৰেডি যোগাৰ কৰি আছে তাৰপিছত মই ৰেডি কৰি আছোঁ ব্ৰেকফাষ্টৰ কাৰণে তো ব্ৰেডত জেম লগাই আছোঁ আৰু কণী বা ডিমৰ বাকলি গুচাই আছে গোটেইখিনি ৰেডি কৰি আছে যাতে ব্ৰেকফাষ্ট আমি কৰোঁ যিহেতু আমাৰ আহি পাওঁতে ভালেখিনিও দেৰি হৈছে সেইকাৰণে আহিয়ে লাগি গৈছোঁ পূৰা
তো পুৰা গোটেই খোপাই একদম ব্ৰেকফাষ্ট খোৱাত ব্যস্ত তো ময়ো খাই আছিলোঁ কিন্তু মই ভিডিঅ' কৰি আছিলোঁ গতিকে মই মোক দেখাব নোৱাৰিলোঁ গতিকে সকলোবিলাক ব্ৰেকফাষ্ট খোৱাত ব্যস্ত তাৰপিছতে খাইছোঁ কফি চাহ বনাওঁতে অকণমান দেৰি হৈ যায় সেইকাৰণে বাইদেউ কৈছে যে আমি কফি খাওঁ আৰু অলপমান বেলেগো হৈ যায় আৰু ভালো লাগে তো সেইকাৰণে কফিৰ হেৰি কৰিছে কফি বনাই আছে তাৰপিছতে এয়া কফি বনাৰ পিছতে কিন্তু ইয়াতে চামুচ আনা নহ'লে তো সেইটো কাৰণে চুৰি দিয়ে অলপমান লৰাই দিছোঁ পিকনিকত এইবিলাক চলি যায় সৰু সৰু কথা তো আমি এতিয়া কফি খাওঁতে দুখনমান ফটো তুলিলোঁ তাকো দেখুৱাই দিছোঁ এইফালে চব্জি পাচলি কাটি আছে মই অকণমান ভিডিঅ' কৰি দিলোঁ আৰু এইফালে আমাৰ ছাৰ এয়া দেখিছে পূৰা বালি চোৱাত ব্যস্ত সি এনেই বালি লাৰি ভাল পায় তাতে গোটেইখন বালি তো সেইকাৰণে সি বালি লাৰাত পূৰা ব্যস্ত দিনটো সি বালি লাৰিছে একদম মানে ক'ব নালাগে আৰু পূৰা ব্যস্ত তাতে এটা লগো পাই গৈছে সি বালি চোৱা তো দুইটাই মিলি পূৰা বালি চুই আছে আৰু মই দেখাইছোঁ ভিডিঅ'টো এয়া চাওক গোটেই গিলাচ বাতি যি পাইছে মুঠতে তাতে চবতে সি বালি ভৰোৱাত ব্যস্ত তো একদম নক'ব আৰু তাৰপিছতে এয়া আলু চব্জি আকৌ কাটি আছে তাৰপিছতে এইফালে দেউতাকে বোলে ব্ৰহ্মপুত্ৰত বৰশী মাৰে আৰু বৰশী লগাই আছে তাতে পুতেকেও হেল্প কৰি দিবলৈ গৈছে আৰু দুইটাই সেইবিলাক কৰাত ব্যস্ত তাৰপিছতে মই অকণমান ভিডিঅ' কৰিলোঁ যিহেতু ভাত বনোৱা লাগিছে আৰু ভাবিলোঁ অকণমান ভিডিঅ' কৰিলোঁ কিনো কৰোঁকৈ তাতে বহি আছিলোঁ তো সেইটোকে কৰিলোঁ তাৰপিছতে এয়া মাংস বহাইছে মাংস হ'ব ধৰিছে লাহে লাহে এপদ দুপদ কৰি তাৰপিছতে অলপমান ফ্ৰী আছিলোঁ কাৰণে নাও এখন বান্ধি থোৱা আছিলে তো তাতে যাই বহি ল'লোঁ তেনেকৈ নাৱত মই উঠা নাই আজিলৈকে যিহেতু মোৰ চবতছে বেছি ভয় লাগে আৰু এতিয়া বান্ধি থোৱা নাওখনতে উঠিলোঁ আৰু উঠি পেলাই নদীৰ হাৱাৰ লগত যিটো পৰিৱেশ সঁচাই বহুত ধুনীয়া আৰু সেইকণো অলপমান স্মৃতি হিচাপে ৰাখি থ'লোঁ ভিডিঅ'টোত তো আশা কৰিছোঁ ভাল পাব আৰু এই সকলোৱে পূৰা ডান্স কৰাত ব্যস্ত মই গানটো কাটি দিছোঁ কিন্তু উপায় নাই কাটিব লাগিব আৰু সকলোৱে ভাত আঞ্জা সকলো ৰেডি আৰু সকলো পূৰা ডান্স কৰি আছে মই কৰা নাই মই ভিডিঅ' বনাই আছোঁ সেইকাৰণে মই ডান্স কৰা নহ'লগৈ আৰু সকলো পূৰা ডান্স কৰাত ব্যস্ত তাৰপিছত একদম দেখিছে সকলোৱে নক'লেও তাৰপিছতে এয়া ভাত খোৱাত ৰেডি ভাত আঞ্জা হৈ গ'ল সকলোৱে ভাত খাই আছে আৰু ভাত খোৱা হৈ গ'ল আৰু তাৰপিছতে পিকনিক আমাৰ শেষেই হ'ল প্ৰায় আৰু তাৰপিছতে এয়া কেইখনমান ফটো উঠাইছিলোঁ আৰু সেইখিনিকো আপোনালোকলৈ আগবঢ়াই দিলোঁ আশা কৰিছোঁ নিশ্চয় ভাল পাব আৰু এয়াই আছিল আমাৰ আজিৰ পিকনিক আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে একেবাৰে জনাবলৈ নাপাহৰিব আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব